প্ৰথম প্ৰতিষ্ঠাপক সভাপতি, গতিকে গোটেইখিনি জানে। এই গোটেইখিনি সামৰি তেখেতক আমি দুআষাৰ ক'বৰ কাৰণে অনুৰোধ জনাওঁ। দুই নম্বৰ শালবাৰী ৰাইজসকল, উপস্থিত আমাৰ আজি সন্মানীয় বয়োজ্যেষ্ঠসকল, আমি শালবাৰীত প্ৰথম আহিছোঁ 1981 চনত। 81 চনত ঘৰ বনাই দেউতাই ইয়াতে আমি আহিলোঁ। তাৰ আগতে আমাৰ আছিল কেইজন মানুহ, আমাৰ চন্দ্ৰকান্ত হাজৰিকা, কামিনী বৰ্মন, তাৰপিছত এইপিনে নিপেন নাথ, হৰেণ পাঠক, তাৰপিছত আমাৰ কেশৱ কলিতা, আৰু এইপিনে আমাৰ বৰুৱা আছিল, উমেশ্বৰ বৰুৱা আছিল। তাৰপিছত এইখিনিতে আছিল একদম এতিয়া আমাৰ বেছি বছৰি নহয়, তাৰ আগতে মেধি বুলি আছিল এজন, এইপিনে আছিল মেধি বুলি, প্ৰবীণ মেধি, এই গোটেইখিনি আছিল। তাৰপিছত দেউতাহঁতে প্ৰত্যেকবাৰে হেৰি কৰি কথা পাতি এনেকুৱাকৈ চবেই লগ হয় 1982 চনৰ মাঘ বিহুৰ দিনাখন সকলোৱে লগ হৈ কিনে ইয়াতে এটা কোনো ঠাই নাই, হেৰি নাই, গোটেইখন জংঘল হেৰি, এইখিনি ঠাইত খালি অকণমান মুকলি আছিল, যোনখিনি ঠাইত আমাৰ মণিকোটটো বহি আছে সেইখিনি ঠাইত মুকলি আছিল। তাতে এখন চালি দি পিনে প্ৰথম মাঘ বিহুৰ দিনাখন নামঘৰ বুলি আমি এটা হেৰি আৰম্ভ কৰিলোঁ, গোটেইখিনিয়ে লগ হৈ নামঘৰ আৰম্ভ কৰি প্ৰত্যেকবাৰ হেৰি কৰিলোঁ, বহুত ধৰণৰ হেৰি কৰিলোঁ। তাৰপিছত তাতে আমি আমাৰ দেউতাহঁতে এটা আলোচনা কৰি এটা গৈছিল যে আমি কোনো হেৰি নকৰোঁ, কোনো মানে খেল হিচাপে নহয়, আমি সকলো পূজা বা সকলো হেৰি সকলো অনুষ্ঠানে আমি ধৰ্মীয় হিন্দু ধৰ্মৰ যিমান অনুষ্ঠান আছে চবেই ইয়াত পালন কৰিম, সেইবুলি আৰম্ভ কৰিলোঁ। তেতিয়া প্ৰথমতে যেতিয়া তাত আৰম্ভ কৰে, এইবিলাক ঠাইত পিটনি, এই পিছফালৰ গোটেইখন এইখন পিটনি, ইপিনে পুখুৰী এটা আছিল, এইটো ছাইডৰ এইখিনি এই গোটেইখন পথাৰ সন্মুখৰখিনি, আৰু খালি এই পাহাৰৰ ওপৰৰ এইখিনি মানুহ আছিল। এইপিনে সোমেশ্বৰ বৰুৱা, আমাৰ এইখিনিত ৰাস্তাটো আছিল। তাৰপিছত আৰু ইপিনে আমাৰ একদম মানে হেৰি কৰি আছিল, একদম হেৰি কৰি কটং বুলি দুজন, আমি কটং দুজন পাইছিলোঁ, কটং সূত্ৰধৰ আছিল, তেওঁলোক চবেই। আৰু প্ৰত্যেক দেওবাৰৰ দিনাখন আমাৰ এটা হেৰি আছিল, শ্ৰমদানৰ এটা হেৰি আছিল, হয় নামঘৰত শ্ৰমদান কৰা গৈছিল, নহ'লে এই ৰাস্তাটো যিটো আমি পিছফালে আমি যিটো অহা যোৱা কৰোঁ 2 নম্বৰ শালবাৰীলৈ, এই ৰাস্তাটোৰ কাৰণে আমি শ্ৰমদান কৰে, আৰু নহ'লে শালবাৰী LP স্কুলত। এই তিনিটা বস্তুত আমি প্ৰত্যেক দেওবাৰে, আমিতো সৰু 81 চনত, কিন্তু তথাপি মানে হেৰি আৰু মই তেতিয়া ক্লাছ 10ত পঢ়ি আছিলোঁ, এই কৰি পিনে তেতিয়াৰ পৰা হেৰি কৰি আজি এই অৱস্থাত আমি এই হেৰিলৈকে পাইছোঁ। সকলো ৰাইজৰ সহায় সহযোগৰ ফলত আমি আজি নামঘৰটো হেৰি কৰিছোঁ। আৰু ভাল কৰিব লাগিব, আমি হেৰি কৰিব লাগিব, আমি বেলেগ ধৰ্মৰ হেৰিয়ে যাতে যেনেকৈ কৰি এটা অনুষ্ঠান বহুত ডাঙৰ হেৰি কৰে, দেখাতে হওক বা হেৰিতে হওক বা আমি আজি 4 বছৰমান আগতে এবাৰ মিটিঙত মই এই কথাটো উলিয়াইছোঁ যে আমি প্ৰতিষ্ঠা দিৱস এটা কিয় পালন নকৰোঁ। প্ৰত্যেকবাৰে আমি প্ৰতিষ্ঠা দিৱস এটা পালন কৰোঁ, মাঘৰ 1 তাৰিখৰ দিনাখনেই কৰোঁ বা 2 তাৰিখৰ দিনাখনেই কৰোঁ, এটা প্ৰতিষ্ঠা দিৱস আমি হেৰি কৰোঁ, কৰিলে হেৰি কৰোঁ। আৰু আমাৰ মাজত হেৰি আছিল যে মানিক পাঠকৰ তেতিয়াৰ পৰা আছিল, হেৰি কৰিব পৰা নৈতগতভাৱে জড়িত, প্ৰথম আৰম্ভণি হেৰিখিনি কথা কৈছোঁ। আৰু তাৰপিছততো এতিয়া হেৰিয়ে আমাৰ গানটোত ধুনীয়াকৈ কৈছে, বেলেগ বেলেগ মানুহ আহি চবেই লগ হৈ লাহে আমি সমাজখন ডাঙৰ হৈ গ'লোঁ, ডাঙৰ হৈ আজি গ'লোঁ। আৰু এজন মানুহ আছিল, এই আমাৰ কুলধৰৰ মাঘত বিমলা দাস, নামবিলাক হেৰি কৰা নাই, আৰু সদায় মই চবৰ লগত বেছি ৰিলেশ্যনতো থকা নাযায়, তথাপি এইখিনি মানুহ মানে আমি পাইছিলোঁ বহুত হেৰি কৰি, বহুত কষ্ট কৰি তেতিয়াৰ পৰা হেৰি কৰি আজি এই অৱস্থা পাইছোঁ। আমি আৰু হেৰি কৰোঁ, তাত বেছি কথা নকওঁ, এইখিনিয়ে মানে মেইন প্ৰথম মানে নামঘৰৰ প্ৰতিষ্ঠাৰ মানে আৰম্ভণিখিনি এনেকুৱাকৈ হৈছিল, দেউতাহঁতে আৰম্ভ কৰিছিল। তাৰপিছত বেলেগ বেলেগ মাজতে কিছুমান বেলেগ হেৰিও হৈছে, বহুতবাৰ বেলেগ কিবাকিবি কিছুমান হেৰিও হৈছিল, হৈ কিন্তু আমি এইটো কৰি আছোঁ। এতিয়া বেলেগ নহ'লেও আমি কিছুমান হেৰি কৰোঁ, ভাদ মাহত আমি প্ৰত্যেক আমাৰ মহিলাসকলে প্ৰত্যেক ভাদ মাহটোত আমাৰ যিটো ভাদমহীয়া নাম, সেইটো সদায় কৰি আছে, বা আমি কিছুমান অনুষ্ঠান আমি কৰি আছোঁ। সেইটো আগতে হোলীৰ দিনাখন আমি ইয়াতে এনেকুৱা এটা অনুষ্ঠান হয়, আমাৰ গোসাঁই নুঘূৰাই, কিন্তু চবেই একটা ফূৰ্তি কৰি একদম মানে হেৰি কৰি মানে ইয়াতে হোলী খেলা গৈছে। আৰু মাঘ বিহুৰ আগত আৰু এটা ডাঙৰ বস্তু আছিল কি, মই ক'লোঁ নহয়, ইয়াত বৰুৱা বুলি মানুহ এগৰাকী আছিল,
তেখেতৰ লগত লগ হৈ চবেই ৰাইজে লগ হৈ এইখিনি হেৰি কৰিছিল, মানে সিঁচিছিল বা মাছ মাৰিছিল, পানী সিঁচিছিল, মাছ মাৰিছিল। তেতিয়া ইমান লেতেৰা নাছিল, এতিয়াতো মানুহে হেৰি হৈ গ'ল, কিন্তু আগতে ইয়াত আছিল এনেকুৱাকৈ মাছ এগৰা গৈছিল। বানপানী হ'ল হৈ আমাৰ সেইখিনিতে সৰু সৰুকৈ আমি মাছ পোহাকৈ পুখুৰী আছিল আমাৰ ঘৰতে, আমাৰ চন্দ্ৰকান্ত হাজৰিকাহঁতৰ ঘৰত এনেকুৱাকৈ সেই পুখুৰীবিলাকৰ মাছবিলাক ওলাই আহিছিল। ইয়াতে আমি আটাইতকৈ ডাঙৰ 3 কেজি নে কিমান ওজনৰ 8 কিলো ওজনৰ এটা ভোকৰ মাছ ধৰিছিল ইয়াতে। এইবিলাক মানে আমাৰ স্মৃতি। এতিয়া আৰু এইখিনি কথা আমি এনেকৈ কোৱাৰ বাহিৰে বেলেগ একো নাই। মানুহবিলাকে নিজেও কোনো ভাবিব কল্পনাও কৰিব নোৱাৰে, নতুনকৈ অহা মানুহখিনি এইখিনি ঠাইৰ অৱস্থা কি আছিল কি নাই। এই ৰাস্তাটো আছিল অকণমান হেৰি কৰি সৰু আছিল, এইবোৰ বিশেষ নকওঁ। এইখিনি আমাৰ শালবাৰী নামঘৰৰ আৰম্ভণি। ধন্যবাদ।